নমস্কাৰ, পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা ক'ভিড ৰোগত আক্ৰান্ত হৈছিল। অৱশ্যে বৰ্তমান তেখেত সুস্থ হৈছে। ক'ভিড ৰোগত আক্ৰান্ত হ'লে কি কি খাব লাগে তেখেতে তাৰে ওপৰত কিছু কথা কৈছে। ভিডিঅ'টো শেষলৈ চাব, যদি ভাল লাগে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। ইতিমধ্যে যিসকল বন্ধু বান্ধৱ, চিনাকি মানুহ, অচিনাকি মানুহ বহুতে মোক প্ৰশ্ন কৰিছে, মৃদুলা আপুনি ক'ভিড হোৱাৰ সেই হস্পিটেল থকা 5 দিনত কি খাইছিলে, বা আপোনাৰ ক'ভিড হোৱাৰ সেইকেইদিন আপুনি কেনেকৈ কটাইছিল, কি খাইছিল। কি খাইছিলোঁ বুলি ক'বলৈ গ'লে আচলতে হস্পিটেলৰ পৰা যিখিনি যোগান ধৰিছিল, আৰু মই 5 দিনটো ঘৰতে আছিলোঁ। 5 দিন ঘৰতে থাকোঁতে ঘৰত অসংখ্য বস্তু খুৱাইছিলে। জালুক, তেজপাত, আদা এইবিলাক দি মিনিটে মিনিটে পানী খুৱাই সেই কাঢ়াটো খুৱাইছিলে। তাৰপিছতে হস্পিটেলত যোৱাৰ পিছত হস্পিটেলে যি যোগান ধৰিছিলে খাদ্য পাতি, অৱশ্যে মোক এক্সেল কেয়াৰে খুব সুন্দৰকৈ যোগান ধৰিছিলে, চবকে ধৰিছে তেওঁলোকৰ তাত চিকিৎসা হৈ থকা মানুহক। তাৰোপৰি আপোনালোকে পাৰ্য মানে ফল খাব। পাৰ্য মানে ফল খাবচোন, দেখিব দেহাটো বহুত শক্তি পাইছে, উশাহ ল'বলৈ কষ্ট যেন হোৱা নাই, তেনেকুৱা নিচিনা এটা অনুভৱ হয়। ফলৰ ভিতৰত আপোনালোকে আপেল খাব পাৰে, মৌচুমী খাব পাৰে, এতিয়া অলপ কমলা ওলাইছে, কমলা খাব পাৰে। কিন্তু মৌচুমীটো খুবেই ভাল। মই যেতিয়া হস্পিটেলত আছোঁ তেতিয়া মোৰ বন্ধু ছবি পৰিচালক ৰজনী বৰ্মনে প্ৰায় 10 কেজিমান ফল মূল দি থৈ আহিছিল। ডালিম, তাৰপিছতে আপেল, মৌচুমী খোপা দি আহিছে। আৰু 4-4.5 মই খাই শেষ কৰি দিছোঁ। বহুত কামত দিয়ে, আপোনালোকে খাবচোন। যিসকলে মোক সুধিছিল যে মৃদুলদা আমি ক'ভিড ৰোগী হৈ আছোঁ, দুই এজন ঘৰতে আছে, কিন্তু ঘৰত থকা হ'লেও এটা কথা কৈছোঁ, চৰকাৰে এটা নীতি নিয়ম মানিছে। যদি আপোনালোকৰ ক'ভিডৰ লক্ষণ হৈছে বা ক'ভিড হৈছে বুলি জানিছে, তেতিয়াহ'লে আপোনালোকে ঘৰত থকাতকৈ ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি ডাক্তৰৰ ওচৰত থকাৰ ব্যৱস্থা কৰিব। ভয় নকৰিব, চব ঠিকে আছে, চব ঠিকে থাকিব, সোনকালে সকলো আৰোগ্য হ'ব। বহুত বহুত ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো চাই কাৰোবাৰ হ'লেও সহায় হ'ব। আৰু আগলৈ এনেকুৱা ধৰণৰ আপডেটবিলাক পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।